Hello guys, welcome back to my channel LJ Hazuka. আপোনালোকে LJ Hazuka চেনেলটো চাই আছে। আজি আমি আচৰিত ঘটনা এটা কৰিবলৈ গৈ আছো। ঘটনাটো এনেকুৱা, আজি আমি ৰবাব টেঙা খাব যাম। ৰবাব টেঙা মানে কালি শংকৰ উৎসৱ আছিল। শংকৰ উৎসৱৰ বাবে আমাৰ ইয়াতে ভাওনা আছিল। ভাওনাৰ কাৰণে আমি টোপনি ক্ষতি কৰিলো। টোপনি ভাঙিবলৈ এতিয়া আমি ৰবাব টেঙা খাবলৈ যাম। আপোনালোকৰ ৰবাব টেঙাখিনি দেখাম কেনেকৈ আনিম, কি কৰিম, ছিঙিম কেনেকৈ, ভোট জলকীয়া পাওঁ নে ফিৰিঙি জলকীয়া পাওঁ নাজানো। আজি খাম, দগৰি খাম, বহি আমিও খাম। আপোনালোকে চাই যদি সন্তোষ পায় তেতিয়াহ'লে নক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব, লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছো ৰবাব টেঙা গছ বিচাৰি। গাঁওখনত য'তে ৰবাব টেঙা গছ পাম তাৰ পৰাই উঠাই দিম ৰবাব টেঙা। এইবিলাক দেখিছে, ইয়াত নাই বাৰু। আমাৰ গাঁওখন এইখনেই, ইয়াত নাই। অলপ দূৰত আছে। আমি এতিয়া ৰবাব টেঙা ছিঙিব গৈ আছো। মই ৰবাব টেঙা খাম আজি। কি কৰিম, বহুত গৰম লাগিছে, বহুত ঘূৰিছোঁ গাঁওখন, গোটেইখন ঘূৰিলোঁ বুলি ক'লেও বেয়া নহয়। গাঁওখন এপাক ঘূৰি আহি এতিয়া লাষ্ট টাইম আমাৰ বৰমাহঁতৰ মানে তাত পালোহি। আমাৰ বৰমা হয়, আমি ইয়াতে আছিলোঁ আগতে। ইয়াৰ পৰা আমি শ্বিফ্ট হ'লোঁ বেলেগলৈ। এতিয়া আহি মানে বৰমাহঁতৰ ঘৰতে পালোঁ। এতিয়া আপোনালোকৰ ৰবাব টেঙা আমি কেনেকৈ ছিঙিম দেখাই দি আছোঁ। এইটো গৈছে লগতো ছিঙিব। এতিয়া আপোনালোকক দেখাই আছোঁ, ধৈৰ্য ধৰক। গছজোপি এইজোপি এইবিলাক ৰবাব টেঙা দেখিছে, এইবিলাক সৰু সৰু আছে, ডাঙৰ ডাঙৰ আছে, ওপৰত ডাঙৰ ডাঙৰ আছে। এইবিলাক ৰবাব টেঙা আমি এতিয়া গছৰ পৰাই ছিঙি খাম ৰবাব টেঙা। চাওক, ৰবাব টেঙা ভৰি আছে, সৰু সৰু হ'লেও। এইটো দেখিছে কি ধুনীয়া ৰবাব টেঙা। ইয়াতে আছে এইবিলাক ৰবাব টেঙা গছত। আমি গছৰ পৰা ডাইৰেক্ট ছিঙি লৈ খাম ৰবাব টেঙা। ভিডিঅ' কৰিবলৈকে আহিছিলোঁ। ৰবাব টেঙাও খাম, ভিডিঅ' এটাও হ'ব। তো চিং এইটো এটা ৰবাব টেঙা আছে। এয়া দেখিছে, কেঁচা হৈ আছে এইকেইটা, খাব হোৱা নাই এইকেইটা। এই নিচিঙিবি সেনেকে। এইটো এই সৰুটো ভাল হ'ব নেকি ন বোমা? এইটো ধৰচোন, ধৰ। বৌহঁতৰ ঘৰত আহিছোঁ জলকীয়া ছিঙিবলৈ। বৌয়ে জলকীয়া ছিঙি দিব এতিয়া। জলকীয়া গছ জুপি জলকীয়া খাই ভাল লাগে। কলি জলকীয়া চালক, এইখন জলকীয়া কলি হৈ আছে। জলকীয়া গছ আকৌ বৈ ছিঙি আছে। এইয়া পকা জলকীয়া, জিন্দা জিন্দা লৈ যাম এতিয়া। এইজুপি দেখিছে, এইজুপি হৈছে ঔটেঙা গছ। ঔটেঙা গছৰ তলত আমি খাম ৰবাব টেঙা। এয়া ৰবাব টেঙা কাটি আছে, ফিৰিঙি জলকীয়াৰ লগত খাই দিম। ৰবাব টেঙাটো খাই ধুনীয়া লাগিব। আমি টেঙাখিনি গুচাই আছোঁ লাহে লাহে। এইকেইটা হৈছে টেঙা, গোটেইকেইটা টেঙা। এইকেইখন কলপাতকেইখন চাওঁ, বহুত ডাঙৰ ডাঙৰ কলপাত আনিছোঁ। আমি এতিয়া টেঙা খাম। আপোনালোকে ভিডিঅ'টো এৰি ক'লেও নাযাব, স্কিপ কৰি নাচাব, লাহে লাহে চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি এতিয়া কলপাতখন লাহেকৈ ধুই লৈছোঁ। নাম্বাৰ 1 কলপাত ধুই আছে। নাম্বাৰটোৱে ৰবাব টেঙা কাটি আছে আৰু অজামিলে জলকীয়া গুচাই আছে। আৰু মই ধুৰন্ধৰে ভিডিঅ' বনাই আছোঁ। আমাৰ বৰমাহঁতৰ ঘৰত আহি কলাখাৰ ল'লোঁ। আধা গিলাচ কলাখাৰ, এইখিনি গোটেইখিনি দিম চাগে কলাখাৰ। আৰু কলাখাৰ চাওক কি ধুনীয়া ৰং। মিঠাতেল নে কলাখাৰ ধৰিবই পৰা নাই। কলাখাৰে চাগে, মিঠাতেল নহয়। এইখিনি লৈ গৈ আমি এতিয়া ডাইৰেক্ট টেঙাত ঢালিহে দিমগৈ আৰু। বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। চাই লওক, টেঙা এইখিনি আৰু আছে, গুচাই আছে। জলকীয়াখিনি চাওক, ওপৰত জলকীয়া আছে, টেঙা আছে। এইসোপা জলকীয়া আৰু টেঙা গুচাই আছে, আহি যাব। আমি এতিয়া খাম ৰবাব টেঙা। লাহে লাহে আমাৰ হৈ গ'ল অৱশেষত টেঙা তৈয়াৰ। এয়া হৈ গ'ল আমাৰ ৰবাব টেঙা তৈয়াৰ। এতিয়া আমি খাম কলাখাৰ আৰু ৰবাব টেঙা, লগত আছে ফিৰিঙি জলকীয়া। এতিয়া আমি খাম ফিৰিঙি জলকীয়া, ৰবাব টেঙা, কলাখাৰ।
দেখিছা এতিয়া আমি খাম ৰবাব টেঙা এক চুট খাম কেনেকুৱা লাগিছে চবে এবাৰ কৈ দে ওদে কেনেকুৱা লাগিছে মজা চুৰৈ ধুনীয়া লাগিছে জ্বলাটো কিন্তু হৈছে জ্বলা বজাইছে ৰে ভাই ৰাম ৰাম মই টেঙা খোৱাত চাৰেণ্ডাৰ কৰি দিছোঁ মই নোৱাৰোঁ বহুত জ্বলা আৰু বহুত টেঙা মই নোৱাৰিছোঁ আৰু জিভা ৰঙা হৈ গৈছে ইও পোৱা নাই আৰু ইও পোৱা নাই এতিয়া মাত্ৰ খাই আছে দুজনে আপোনালোকক দেখুৱাই আছোঁ দুজনে খাই আছে এই দুজন এজন হৈছে ভিনি এজন হৈছে এই সৰু পোৱালি তহঁতি টেঙা খাবি নেকি এতিয়া ভিনিহঁতে খাইছে বহুত জ্বলাই জলকীয়া দেখিছেনে কেনেকুৱা হৈ আছে খোপা তহঁতৰ খাবলৈ মন গৈ আছে নেকি টেঙা নাই খাই দে তহঁতি ধুনীয়া লাগি আছে টেঙা খাই আমাৰ শেষ হ'ব এতিয়া দুজনে খাই আছে আমিল ভাইটি কোৱা টেঙা খাই কেনেকুৱা পালা বহুত মজা তুমি কোৱা ভাল ভাল নাম্বাৰ 1 ভিনি যোৱাকালি অৱশেষত আমাৰ ৰবাব টেঙা খাই কাম ক্লিয়াৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ৰবাব টেঙা খালোঁ আমি বহুত ভাল লাগিল আপোনালোকে যদি ভিডিঅ'টো চাই জীৱনত অকণমান হ'লেও খুপায় তেনেহ'লে নকওঁ আৰু কি কয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো দবাব নাপাহৰিব দেই আৰু এটা কথা আপোনালোকক দেখাই দিছোঁ এইখিনি কলাখাৰ ৰখি গ'ল অভাৰ হৈ গ'ল আমি এইখিনি এতিয়া লৈ যাম মাটিমাহৰ লগত খাম মাটিমাহ পাতিহাঁহ আৰু লগত কোমোৰা হেৰি আমি খাম আপোনালোকৰ ভিডিঅ'টো আকৌ দেখুৱাম মাটিমাহ পাতিহাঁহ আৰু লগত কোমোৰা আপোনালোকৰ ভিডিঅ'টো দেখাই দিম যদি ভাল লাগে তেতিয়াহ'লে কি কৰিব আৰু মাটিমাহ পাতিহাঁহ আৰু লগত কোমোৰা আৰু এয়া আছে কলাখাৰ আমি এইখিনি দি আমি ভিডিঅ'টো বনাই দিম আপোনালোকক যদি ভিডিঅ'টো লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব তেতিয়া ময়ো অলপ উৎসাহ পাওঁ আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আজিলৈকে আপোনালোকক বাই বাই দিলোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি মইতো আশা ৰাখিছোঁ মইতো আপোনালোকক কৈছোঁ নেক্সট ভিডিঅ'ত আহিমেই চিয়'ৰ তো আপোনালোকে সঠিককৈ জানি লওক নেক্সট ভিডিঅ'ত আহি আছোঁ আপোনালোকে যদি লাগে সেইটো মানে ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু তেতিয়াহ'লে বনাবলৈ মই চেষ্টা কৰিম এতিয়া আজিলৈ বাই বাই দিলোঁ বাই বাই